যিসকলে টিকটক কৰি ভাল পাইছিলে তেওঁলোকৰ কাৰণে খুব ভাল খবৰ টিকটক ইজ বেক প্ৰায় 1.5 মাহ আগত আমাৰ ইণ্ডিয়ান টিকটক ভাৰ্চন এটা এভেইলেবল হৈছে আমাৰ প্লে ষ্টৰত গতিকে সেই বিষয়ে মই আজি আপোনালোকক ক'ম যিসকলে গম নাপায় আৰু এই ভিডিঅ'টো স্পেচিয়েল তেওঁলোকৰ কাৰণে যিসকলে টিকটক কৰি ভাল পাইছিলে যিসকলে টিকটকত বহুত নিজৰ ফেন ফলোৱাৰ্ছ ক্ৰিয়েট কৰিছিলে আৰু খুব দুখ পাইছিলে টিকটকটো বন্ধ হৈ যোৱাত তো আজি ভিডিঅ'টো স্পেচিয়েল তেওঁলোকৰ কাৰণে তো সকলোকে স্বাগতম জনাইছোঁ মই কুলদীপ মোৰ চেনেলটোলৈ আৰু এইখিনিতে মই জনাই থওঁ আপোনালোকক যে মোৰ যিহেতু ব্লগিং চেনেলটো মই বেলেগ কৰি ক্ৰিয়েট কৰিছোঁ এতিয়া ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে তাৰ পৰা চেনেলটোত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ ব্লগিংখিনি চাই আছিলে কুলদীপ চৌধুৰী ব্লগছ গতিকে মোৰ নতুন চেনেলটোৰ নাম সেইটো তো ঠিক আছে এতিয়া মেইন টপিকলৈ আহোঁ টিকটক আমাৰ ইণ্ডিয়ান ভাৰ্চন যিহেতু আগৰ টিকটকটো আছিলে চাইনিজ ভাৰ্চন গতিকে সেইটো টোটেলি বেণ্ড প্লে ষ্টৰত উপলব্ধ নহয় এতিয়াই আমাৰ প্লে ষ্টৰত ইণ্ডিয়ান ভাৰ্চন কেইটামান টিকটক আহিছে যিকেইটাৰ নাম মই আজি এই ভিডিঅ'টোত আপোনালোকক কৈ দিম চ' প্ৰথম নামটো হ'ল টিককিক বুলি এটা এপ্লিকেশ্যন আছে আপোনালোকে চাই ল'ব মই আপোনালোকে স্ক্ৰীণত চাওক দেখিছে এইটো হ'ল টিককিক দেখিছে এইটো ইণ্ডিয়ান ভাৰ্চন আৰু ৰেটিংছবোৰ খুব ভালেই হয় খুব ভাল ৰেটিংছ আছে আৰু তাৰ আপোনালোকে যিটো পঢ়ি চাব যিবোৰ ৰিভিউ আছে প্ৰথমটো হ'ল টিককিক তাৰপিছত ছেকেণ্ড আমাৰ যিটো আছে সেইটো হ'ল চিংগাৰী যিটো এপ্লিকেশ্যন সেইটো একে টিকটকৰ নিচিনা টিকটক বুলি ধৰক আৰু সেইটো খালি চাইনিজ ভাৰ্চন আছিলে এইটো আমাৰ ইণ্ডিয়ান ভাৰ্চন চ' দুইটাৰ মাজত বেলেগ ডিফাৰেঞ্চ নাই ইয়াতো ধুনীয়া আগত যেনেকৈ টিকটকত আপোনাৰ ফেন ফলোৱাৰ্ছ বনাইছিলে ধুনীয়া এফেক্ট দি পেলাই আপোনালোকে ভিডিঅ'বোৰ শ্বুট কৰিছিলে চ' ইয়াতো আপোনালোকে তেনেকৈ ভিডিঅ'বোৰ ক্ৰিয়েট কৰিব পাৰিব আৰু 3 নম্বৰ যিটো এপ্লিকেশ্যন হ'ল সেই এপ্লিকেশ্যনটোৰ নাম মিত্ৰো আচলতে এইটো বৰ্তমান টপত আছে মিত্ৰটো সেইটোত বেছি আপোনালোকে চাব মিত্ৰটোত বেছি ডাউনলোড আছে হয়তোবা এই চব গোটেইকেইটা একেই হয় টিকটকৰ ইণ্ডিয়ান ভাৰ্চন এইকেইটা মেড ইন ইণ্ডিয়া আগত মেড ইন চাইনা আছিলে মই ডেছক্ৰিপশ্যনত লিংককেইটা দি দিম আপোনালোকে তাৰ পৰা এপকেইটা ডাউনলোড কৰি ল'ব পাৰিব প্লে ষ্টৰতে আছে যাৰ নামকেইটা যদি মনত ৰাখে চালে হ'ল প্ৰথমটো হ'ল টিককিক 2 নম্বৰটো হ'ল চিংগাৰী আৰু 3 নম্বৰটো হ'ল মিত্ৰো কিন্তু মই ছাজেষ্ট কৰিম আপোনালোকক মানে মই যিমান দূৰ গম পাইছোঁ যোনটো মিত্ৰো বুলি এপ্লিকেশ্যন আছে এইটো টিকটকৰ ইণ্ডিয়ান ভাৰ্চনটো সেই মিত্ৰটোত আপোনালোকে বেছি ভাল কিছুমান প্ৰাইভেচি তাতে দেখা পাব তাত হয়তো ফেচিলিটি বেছি আছে মই ইউজ কৰা নাই কিন্তু মই গম পাইছোঁ যে তাতে বেছি কিছুমান ফেচিলিটি পোৱা যায় অৰ্থাৎ ভিডিঅ' আপোনাৰ ট্ৰেনজিশ্যন হওক বা বেলেগ কিবা এফেক্টো হওক বা কিবা বেলেগ অন্য ফালৰ পৰা তো আপোনালোকে চাব আপোনালোক ফোনবোৰত ইনষ্টল কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে এপ্লিকেশ্যনকেইটা মই ভাবিলোঁ যিসকলে টিকটক কৰি ভাল পাইছিলে সেইসকলৰ কাৰণে ভিডিঅ'টো বনাওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু পুনৰ কৈছোঁ মোৰ যিটো ব্লগিং চেনেল বনাইছোঁ সেইটোত আপোনালোকে যাওক আৰু সেইটো ছাবস্ক্ৰাইব কৰক একদম নতুন চেনেল হয় আপোনালোকৰ মৰমবোৰ তাত দিয়ক যাতে চেনেলটো আগবাঢ়ি যায় আগলৈ আজি ভিডিঅ'টো সিমানেই বেলেগ আৰু দীঘলীয়া নকৰোঁ ডেছক্ৰিপশ্যনত সকলোবোৰ লিংক দিয়া আছে মোৰ নতুন ব্লগিং চেনেল প্লাছ আপোনালোকৰ টিকটকৰ ইণ্ডিয়ান ভাৰ্চনবোৰ আৰু যদি আপোনালোকে কিবা ক'ব লগা আছে টিকটকৰ বিষয়ে বা আপোনালোকে যদি ফিডবেক দিব বিচাৰে বা যদি অলৰেডি আপোনালোকে ইউজ কৰি আছে সেইটো আমাৰ ইণ্ডিয়ান টিকটক ভাৰ্চনকেইটা ফিডবেক দিব ৰিভিউ দিব কেনেকুৱা পাইছে আশা কৰোঁ ভিডিঅ'টো ভাল পালে গতিকে ভিডিঅ'টো আজিলৈ ইমানেই ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ আহিছে থেংক ইউ